হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠক। নতুন চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। UCC বিধেয়ক ২৬ মে'ত বিধানসভাত উত্থাপন কৰা হ'ব। চৰকাৰে মিতব্যয়ী ব্যৱস্থা, চাকৰি সৃষ্টি, ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয় আদিৰ ওপৰত গুৰুত্ব দিছে আৰু ৪জন নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ কৰা হৈছে। অসম চৰকাৰে মাৰ্চ মাহত ৪০ লাখ মহিলা হিতাধিকাৰীলৈ একেলগে ৯,০০০ টকাকৈ মুঠ ৩,০৬০ টকা বিতৰণ কৰিছিল। ইয়াৰে ভিতৰত বহাগ বিহুৰ বিশেষ অনুদান আৰু কিছুমান পাবলগীয়া ধন আছিল। প্ৰতি মাহে ১২৫০ টকাকৈ দিয়া হৈছে আৰু ভৱিষ্যতে ৩,০০০ টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা আছে। বৃহৎ পৰিয়ালত দুগৰাকী মহিলা থাকিলেও ইয়াৰ সুবিধা দিয়াৰ ঘোষণা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এয়া দান নহয়, মহিলাৰ মৰ্যাদা আঁচনি। ৯০% হিতাধিকাৰীক সামৰি লোৱা হৈছে আৰু বাকীসকলক অন্তৰ্ভুক্ত কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকত ইউনিফৰ্ম চিভিল কোড UCC বিধেয়ক ২৬ মে'ত বিধানসভাত উত্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াত বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আদিৰ বাবে সমান নিয়ম প্ৰয়োগ কৰা হ'ব, আদিবাসীসকলক বাদ দি। চৰকাৰে মিতব্যয়ী নীতি গ্ৰহণ কৰিছে। ইয়াত ইন্ধন খৰচ কমোৱা, বিদেশ ভ্ৰমণ নকৰা আদি, ২ লাখ চাকৰি সৃষ্টি আৰু ডক্টৰ ভূপেন হাজৰিকা সংগ্ৰহালয় আদি নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।